টংলা মহাবিদ্যালয় উদ্যানত চলিছে পূজা অৰ্চনা। উদ্যানৰ অৰণ্যৰ মাজত চলিছে এই পূজা অৰ্চনা। পিছে পূজাৰী ৰূপত দেখা গ'ল অসমৰ ভৱিষ্যত যুৱ প্ৰজন্মসকলক। সাংবাদিক দেখিয়েই পলায়ন কৰে এই পূজাৰীসকল। হয়, আজিৰ প্ৰজন্মৰ যেন কথাই সুকীয়া। আজিৰ যুৱচামৰ সন্মুখত কি শিক্ষাগুৰু, কি জ্যেষ্ঠজন কাকো কেয়াৰে কৰিব নালাগে। যি মন যায় তাকে কৰিব, সেই কথা যেন প্ৰমাণ কৰিলে এওঁলোকে। এইখন টংলা মহাবিদ্যালয়ৰ শিশু উদ্যান। বৰ্তমান পৰিৱেশ বননীকৰণৰ অধীনত থকা এই উদ্যানখনৰ চলে অবাধ মদ, ভাং আৰু জুৱাৰ প্ৰচলন। শিশু উদ্যানত মহাবিদ্যালয়খনৰ একোৱেই নাই। তাৰ বিপৰীতে অৰণ্যত পৰিণত হৈছে উদ্যানখন। আৰু এই উদ্যানখনতে চৰম পথভ্ৰষ্ট যুৱকে এনেদৰে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি মদ, ভাং, জুৱাৰ প্ৰচলন কৰিছে। আমি গৈ সেই স্থানত উপস্থিত হোৱাৰ লগে লগে পলাই পতং দিয়ে এই যুৱকসকল। কিন্তু এনে অনৈতিক কাৰ্য পুলিচ প্ৰশাসনে অজ্ঞাতে হৈ আছেনে? নাই হোৱা। পুলিচ কিংবা প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবে এই বিপদগ্ৰামী তথাকথিত আজিৰ প্ৰজন্মৰ অনৈতিক কাৰ্যকলাপে অনায়াসে কৰিব পাৰিছে জানো? দীৰ্ঘদিন ধৰি মহাবিদ্যালয়খনত চলি অহা এনে কাৰ্য বন্ধ কৰিবলৈ মহাবিদ্যালয়ৰ শিক্ষক, বিভিন্ন দল সংগঠনে দাবী জনাই আহিছে যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাই। এতিয়া সেইখিনি অসামাজিক কাৰ্যকলাপৰ ঘাটি এটা হৈ পৰিছে। বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী তালৈ আহে পাৰ্কখনত, আৰু বিভিন্ন ধৰণৰ আমি তাতে শুনিছোঁ আৰু বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য হয় বুলি পেলাই। দিনৰ ভাগত আমি কেতিয়াবা তালৈ যাওঁ, আমাৰ কলেজৰ টিচাৰবিলাক যায়, আৰু আমাক দেখিলে যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোক নাইকিয়া হৈ যায়। আমাৰ যদি কলেজৰ ষ্টুডেণ্ট দেখা পাওঁ তেওঁলোকে আমি তাৰ পৰা পঠিয়াই দিওঁ, খেদি পঠিয়াই দিওঁ, কিন্তু প্ৰত্যেক সময়তে আমাৰ যোৱাও সম্ভৱ নহয়। জংঘলে আৱৰি ধৰাৰ পিছত আমি দেখিবলৈ পাইছিলোঁ সচেতন ব্যক্তিসকলে আমাক জনাইছিলে, আচলতে ছাত্ৰ সংগঠনক আছু, আপছু, আৰছু এনেকুৱা ধৰণৰ গোটেই সংগঠনবিলাক জনাইছিলে যে তাতে বিভিন্ন ধৰণৰ অসামাজিক অনৈতিক কাৰ্যকলাপ কিছুমান চলি থাকে। এই উঠি অহা নৱপ্ৰজন্মৰ তাতে তেখেতসকলে নিজৰ জীৱনটো শেষ কৰিব কাৰণে কিছুমান আচলতে তেনেকুৱা ধৰণৰ কৰ্মকাণ্ডত লিপ্ত হৈ থাকে আচলতে। আৰু আমি তাত তেনেকুৱা ক্ষেত্ৰত আমি আছুই বিভিন্ন সময়ত মাত মাতি আহিছিলোঁ, তথাপিও আমি প্ৰশাসনৰ কোনো ধৰণৰ সহায় সহযোগ লাভ কৰিবলৈ সক্ষম নহ'লোঁ। এই বাতৰি পৰিৱেশন কৰাৰ পাছত জিলা প্ৰশাসনৰ গা লৰিবনে? সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট, আছাম নিউজ 24/7।